হাই ফ্ৰেণ্ডছ, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল নীলাচাম। আজি দেশত যিটো পৰিৱেশ হৈছে কৰোনা ভাইৰাছৰ বাবে সকলো জনতাক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই জনতা কাৰফিউ মানিবলৈ আহ্বান জনাইছিল আৰু সকলো জনতাই এই প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ যি আহ্বান সেই আহ্বান ক্ৰমে সকলোৱে জনতা কাৰফিউ মানিলে। এতিয়ালৈ আমিও মানি আছোঁ, যিহেতু ৰাতিপুৱাৰ পৰা বৰ্তমান ঘৰতে আছোঁ, ঘৰৰ বাহিৰত আমি যোৱা নাই আৰু আমাৰ গাঁৱৰ যিখিনি মানুহ আছে সকলোৱে মানি চলিছে জনতা কাৰফিউ। আপোনালোকেও মানক, কিয়নো নিজৰ ভালৰ বাবেহে মোদী ডাঙৰীয়াই এই সিদ্ধান্ত ল'ব দিছে। যিহেতু এই ৰোগটোৰ এতিয়ালৈ প্ৰতিষেধক ওলোৱা নাই। আমেৰিকাৰ দৰে দেশে এই ৰোগটোৰ প্ৰতিষেধক উলিয়াব পৰা নাই, গতিকে ভাৰতত নিশ্চয় এই ৰোগটোৰ প্ৰতিষেধক উলিয়াওঁতে সময় লাগিব। সেই গতিকে আপোনালোকে নিজে বৰ্তমান সতৰ্ক হওক আৰু নিজৰ লগতে পৰিয়ালৰ সকলো লোককে আপোনালোকে সতৰ্ক হ'বলৈ জনাওক।